হেল্ল' কি হ'ল ইমান ফুফাই জুপাই ফোনটো ৰিচিভ কৰিছা যে এই মা শুই আছে ৰুমত কেনেকৈনো কথা পাতো তোমাৰ একেখিনি ডায়লগ শুনি শুনি মই আমনি পাইছোঁ ইমানকৈ কৈ আছোঁ আজি 6 মাহ হৈ গ'ল কথাখিনি কৈ দিয়া এনেকৈ মই আৰু থাকিব নোৱাৰোঁ আজিয়ে আৰু এতিয়াই গোটেই কথাখিনি মাক কোৱা এতিয়া বাৰু এইবিলাক কথা কেনেকৈ কওঁ দুদিনমানৰ পিছত ফাইনেল এক্সামো আহি আছে এতিয়া মাক ক'লে কথাবোৰ মানি ল'ব জানো ময়ো মানি নলওঁ তুমি যদি মোক ভাল পোৱা আজিয়ে মাক ক'ব লাগিব ভাল পোৱা ইমান দিন হৈ গ'ল না তোমাক ভালকৈ লগ কৰিব পাৰিছোঁ না ভালকৈ কথা পাতিব পাৰিছোঁ কেতিয়াবা মই নিজে ভাবি নাপাওঁ তোমাৰ লগত মই প্ৰেম কৰি আছোঁ নে সপোন দেখি আছোঁ তুমি খং কিয় কৰিছা খং অভিমানৰ কথা নাহে মোৰ এটাই ডিচিশ্যন তুমি ঘৰত ক'বা নে মোক এৰিবা মই তোমাক ভাল পাওঁ জানো ভাল পোৱাৰ বাবে লগ পাবলৈ মন নাযায় নে ওচৰৰ পৰা চাবলৈ মন নাযায় অ মামা বাই যে ফোনত কথা পাতি আছে ক'ত খুৰীৰ পাৰত পিয়া ফোনটো লৈ কি কৰি আছিলি ৰিলছ বনাই আছিলোঁ তই মোক মিছা মাতিব নালাগে তই এইবোৰ কাপোৰ পিন্ধি আৰু ষ্টাইল নকৰাকে কেতিয়াও ৰিল নবনাও সঁচা কথাবোৰ ক'লে তুমি জানো মানি ল'বা সঁচা কথা মিছা কথাত তই কি কবি মই জানো ল'ৰা ভাল পোৱাৰ কথাই কবি চাগে বয়সেতো তোৰ সেয়াই কয় তই কাৰোবাক ভাল পাওঁ তোক কোনোবাই ভাল পায় এইবোৰ কথাক লৈ মই তোক কোনোদিনে গালি পাৰিবলৈ বা খং কৰিবলৈ নাযাওঁ কিন্তু মোৰ পৰা একো কথা নুলুকুৱাবি মনে মনে কথা পতা মোক ফাঁকি দি ক'ৰবালৈ লগ কৰিবলৈ যোৱা এইবোৰ লিলিমাই নকৰিবি চাচোন দেউতাৰেতো নায়েই তহঁতক এঘৰলৈ উলিয়াই দিয়ালৈকেতো মোৰেই দায়িত্ব মা কাকু বাইলুং নামৰ ল'ৰা এজনৰ লগত কথা পাতোঁ ঘৰ গোলাঘাট টিকটক থাকোঁতেই চিনাকি হোৱা ইমান কথা পতা নাই আজি 4 মাহমান আগৰ পৰা অলপ কথা পাতোঁ ল'ৰাটোৰ ঘৰত কোন কোন আছে আৰু সি পঢ়ি আছে নে কিবা কৰি আছে এতিয়া সি কিবা বিজনেছ কৰি আছে আৰু মা দেউতাৰ কথা সুধিলে সি কিবা নাজানো বুলি কয় হ'লেও 2-3 দিনমান সুধিব চেষ্টা কৰিছোঁ কিন্তু সি ক'বই নোখোজে কিবা মনটো মাৰি দিয়ে লগ পাইছ নাই এদিন হ'লেও নাই পোৱা যদি ভাল পাওঁ ৰাস্তাই পদূলিয়ে লগ সংগ নকৰিবি ঘৰলৈকে মাতি আনিবি মই কথা পাতিলে গম পাম নহয় ল'ৰাটো ভাল নে বেয়া ফোনত কথা পাতিলে ধৰিব নোৱাৰি কিয় সুধিব লাগে বেছি হৈছে অকণমান ৰ টিমটো বেছি একেবাৰে মই আকৌ ভাবিছিলোঁ অথনি কথাখিনিৰ পৰা আজি ফোনে নকৰিবা এই ৰ'বাচোন ভাল খবৰ আছে ভাল খবৰ মই অথনি খঙতহে কৈছিলোঁ তাতে আকৌ কি ভাল খবৰ তুমি কোৱাৰ মতে মই মাক সকলোবোৰ কথা ক'লোঁ থেংক ইউ দেই কোৱাৰ কাৰণে তুমি কিন্তু এইকেইদিনতে আমাৰ ঘৰলৈ আহিব লাগিব কিন্তু তোমালোকৰ ঘৰলৈ গ'লে লাজ নালাগে বাট ভয়হে অলপ লাগিব অলপমান সাহস দিবলৈ মই আছোঁ নহয় সঁচাকৈ কৈছা হ'ব দিয়া তুমি নক'লেও মই তোমাক সাহস দিবলৈ সদায় আছোঁ মই তোমাৰ পৰা জীৱনটোত অকল সাহসহে বিচাৰোঁ গুড নাইট শুই থাকা এতিয়া গুড নাইট তুমিও শুই থাকা ঐ দীপ ৰাতিপুৱা কামত লাগি গ'ল নি অলপ লাগি দিছো ঐ দীপ
এইফালে আছোন। কি হ'ল ৰাতিপুৱাই ওলালিহি যে তোৰ ৰিল বনাবলৈ হ'ল নেকি? তোৰ এইকেইদিন ৰিল বনোৱা পোক বেছি সোমাইছে। ৰিল দুটামান বনাবি বাৰু, এইকেইদিন লাইকো আহি আছে। তোৰ ওচৰলৈ মই ইম্পৰ্টেণ্ট কথা এটা লৈহে আহিছোঁ। ইম্পৰ্টেণ্ট কথা ইয়াতে কবি নে ঘৰলৈ যাবি? ঘৰলৈ যাব নালাগে, কোনেও নুশুনাকে ক'ম, আৰু তই বেলেগকো নকবি। বেলেগে নুশুনাকে কিনো ইম্পৰ্টেণ্ট কথা? ক পটাপট ক। মই যে ভাল পাওঁ প্ৰিয়া, আমাৰ ভাল পোৱা কথা তাই মাকক কৈ দিলে। তাই মাকে কোৱা মতে ইহঁতৰ ঘৰলৈ মাতিছে। তই তাইক এদিনো লগ কৰি পোৱা নাই নেকি? সেইবাবে সাহস অকণো হোৱা নাই। তই ওলাবিচোন মোৰ লগত, এনেকুৱাবোৰ কামত তোক যদি লৈ নাযাওঁ কাকনো নিম। হ'ব দে যাম, ওলাবি। হ'ব দে মই যাওঁ, তই ওলাই কৰি সোনকালে আহিবি। কথাটো হয়, কিন্তু আজিলৈকেচোন আমি ছোৱালীক লগেই কৰি পোৱা নাই। হ'ব দে, যি হয় দেখা যাব। ফোনটো দেচোন। কোৱা। লোকেশ্যনটো দি দিয়াচোন, আমি গৈ আছোঁ। ঠিক আছে, পঠাই আছোঁ। অ' মা, সিহঁতি আহিছে। হয় নেকি? আহক দে। লোকেশ্যনত আহি পালোঁ, ঘৰ কোনটো ধৰিব পৰা নাই নহয়। মই এফালে ৰখি আছোঁ, চোৱা এইটোৱে ঘৰ। দেখিছোঁ। যাওঁ বোলৈ, মোৰ কেলা ভয়হে লাগিছে। বহাগে যোৱা। ঠিক আছে, বহিছোঁ। তোমাৰ নামটো? কামনা শ্ৰীমতী বন্দিতা কোঁৱৰ। তোমাক মই দেখিছোঁ, বা মোবাইলত ফটো আছে তোমাৰ। পানী খাবা দেই। ঠিক আছে, খাইছোঁ। প্ৰিয়াই কৈ থাকে কোনোবা বাইলুং বুলি এজনৰ কথা। কোনজন হয়? মই কাকু বাইলুং। আৰু তোমাৰ নাম? মোৰ নাম দীপ। তোমালোক বহা, মই চাহ কৰোঁ। প্ৰিয়া, তই আহ আকৌ, এওঁলোকৰ লগত কথা পাতি। বা নাহে, কাকুদালৈ লাজ কৰিছে। তুমি যোৱা চাহ বনোৱাগে, মই কথা পাতিম নহয়। ৰ'বা, মই চাদৰ মেখেলা পিন্ধি আছোঁ। ফটো মাৰিব লাগিব। ঐ, তই ৰিলছ পগলা নহয়, এই লগতো ৰিলছ এটা বনাই ল। তই ইয়াতো লাজ দিবলৈ নেৰিলি ন? আমিও গৈ থাকোঁ। ঠিক আছে। তোমালোক ৰ'বা, মই কিবা বনাই আছোঁ খাবলৈ। নেখাওঁ নেকি? ৰ'বা, খাই যাবা। মায়ে ইমান কষ্ট কৰি বনাইছে। ঠিক আছে, তুমি কৈছা যেতিয়া খাই যাম দিয়া। দাদা আহা খাবলৈ, মায়ে মাতি আছে। ব'লা। অ' মা, মোকো খাব দিয়া। বাহ, আজি যে তই খুজি খাইছ, মানিছোঁ আৰু দেই। তেনেকৈ কবি আকৌ, তেতিয়াহে ভাল লাগে।
ইহঁতক গালি পাৰি পাৰি খুৱাব লাগে। এই কি খাবলৈ মনে নকৰে নি? তোমালোকৰ ঘৰত তুমি আৰু তোমাৰ আইতা থাকা ন? প্ৰিয়াই মোক কৈছে। আমি গৈ থাকোঁ, আপোনালোক থাকিব। ঠিক আছে যাবা তোমালোক। ইমান দূৰ বাট বাইক লাহে লাহে চলাবা। অলপমান দেৰিয়ে হওক লাগিলে কোনো কথা নাই। ফোনটো খুলি দিয়াচোন। কাকুদাহঁতৰ লগত যে ফটো মাৰিছিলোঁ চাওঁ। ৰচোন ৰ। কাকু বোলাটো বৰ গহীন দেই, মাতিবই নোখোজে। গহীন নহয় দেই, সি লাজহে কৰে। সেইকেইটা সেইটো অৰ্পণ, মোৰ লগৰ, চিনি পাওঁ তাক। ৰ ফোন কৰিছোঁ। হেল্ল', কোনফালে যোৱা ইমান খৰখেদা কৰি? আমি এনেই বিলৰ ফালে ৰিল বনাব ওলাইছোঁ। তুমি ক'ত আছা? মই ঘৰতে আছোঁ। তোমালোক আমাৰ ঘৰৰ ফালে দিয়ে পাৰ হৈ গৈছা। তোমালোকৰ লগত মোৰো ভিডিঅ' বনাবলৈ মন আছিল। আহা যদি আহিব পাৰিবা, আমি অলপমান আগত আহিছোঁহে। ঠিক আছে, মই লগৰজনীক লৈ গৈ আছোঁ। ঐ, মোৰ লগৰ ছোৱালী এজনী ভিডিঅ' বনাওঁ বুলি কৈছে, মাতি দিওঁ নেকি? মাতি দে। হেল্ল', ঠিক আছে, মই কামখিনি সোনকালে কৰিবলৈ চেষ্টা কৰিম বাৰু। আমি ইয়াতে আছোঁ। দিয়ক, ভালকৈ কৰিম বাৰু। হয়, ঐ যাওঁ আহ। বৈ ঐ ভালেই হ'ব, ছোৱালীৰ লগত ৰিল বনালে এনেও লাইক বেছিকৈ পাম। আহ। হাই। আহিলা তোমালোক? আহিলোঁ। ভালনে তোমালোকৰ? তোমালোকৰ ভিডিঅ'বোৰ চাই থাকোঁ, ভাল লাগে দেই, ধুনীয়াকৈ বনোৱা। থেংক ইউ। আজি আমাৰ লগতো বনাব লাগিব দেই। হ'ব, বনাম। এইটো দিয়াচোন, এইটো বেছি ভাল লাগে। ঐ প্ৰিয়াই ফোন কৰি আছে। ঐ ভিডিঅ'টো বনাই দেচোন। তোৰ কাৰণে এইযোৰকে লওঁ নে? আকৌ ফোন কৰিছে, ৰচোন ৰিচিভ কৰি কৈ দিওঁ। ফোন কৰিছোঁ, উঠোৱা নাই যে। ৰ'বা, মই দিফে। ৰ'বাচোন, মই ভিডিঅ' বনাই আছোঁ। ইমান দম দিছা যে। কি হ'ল কোৱা? ভিডিঅ' কল কৰি আছোঁ, ৰিচিভ কৰা। কিবা বস্তু এটা দেখাওঁ। কোৱাচোন কোৱা, মই ভিডিঅ' বনাই ফোন কৰিম। চোৱা কোনটো ভাল লাগিছে। এইটোও ভাল লাগিছে, এইটোও ভাল লাগিছে। তোমাৰ যিটো ভাল লাগে মোৰ সেইটো ভাল লাগিব দিয়া। এইটো 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 কোনটো ভাল লাগিছে? তোমাৰ কোনটো ভাল লাগিছে? মোৰ এইটো ভাল লাগিছে। কোনটো ভাল লাগিছে? হ'ব, এতিয়া নতংগী কৈ দিব সময় নাই। হ'ব, এইবোৰক কথা সোধে নেকি? কোনোবা স্পেচিয়েল মানুহে ফোন কৰিছে নেকি? এইটোৱে ভাল লাগিছে অ'। দাদা এইটো দিব। ৰ'ব দিছোঁ। কি বগা ল'ৰা যে, এইবোৰ কালাৰেই ভাল লাগিব।
তোৰ কাৰণে একো লোৱা নহ'ল নহয়? নালাগে মোৰ কাৰণে, আগৰবোৰ আছে নহয়, তাৰ কাৰণে এইটো লৈছোঁ ন। চবৰে হ'ল যদি যাওঁ ব'লা। ব'লা। ভিডিঅ' আপলোড দিবিনে আজি? তাকেহে কিবা এটা কৰিব লাগিব। তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব পাৰি নেকি? পাৰি, কিয়নো নোৱাৰি। বেয়া নোপোৱা যদি কাকুদাৰ নাম্বাৰটো দিব পাৰা। ঠিক আছে, এইটো নাম্বাৰতে হোৱাটছএপ আছে, মেছেজ কৰিবা। লগ পাই ভাল লাগিল, যাবা দিয়া। আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অ' অপেক্ষা মোবাইলটো দিয়া না। সেই নিদো যা, পিছত কল কৰক। কৈ দিম আকৌ। মাক ক'লেও কৈ দিবি যা। না না, নিদো কৈছো নে, মাক কৈ দিওঁ নি? যা কৈ দিবি যা। অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক। কোৱা। ফোন কৰি আছো, কাৰ লগত ৱেইটিং আছা? মই লগৰ এটাৰ লগত ইম্পৰ্টেণ্ট কথা এটা পাতি আছিলোঁ। ৰ'বা, তোমাক কল কৰি আছোঁ। আজি ভাত বনোৱাৰ পাল পৰিছে, মায়ে মানে আজি ভাত বনাব নেপায়। হয় নেকি? তুমি বনাই লোৱা তেন্তে, পাছত মই ফোন কৰিম। ঠিক আছে। The real deal. We've only seen him shine once in this tournament. Universe boss. হেল্ল'। নেহাই মেছেজ কৰি সুধি আছে গাৰ্লফ্ৰেণ্ড আছে নাই বুলি। মই নাই বুলি কৈছোঁ। তই আকৌ কৈ নিদিবি প্ৰিয়াৰ কথা। মই আকৌ কেলে ক'ম? মই নকওঁ। লগ কৰিবলৈ যোৱা কথা আছে। মোকো কবি, ময়ো যাম। ঠিক আছে, যাবি। ফোন কৰিব পাৰি নেকি? তোমাৰ গাৰ্লফ্ৰেণ্ড এতিয়া নাই নে আগতেও নাছিল? আগতে আছিলে, কিন্তু কোন বুলি নুসুধিলে বেছি ভাল পাম। এতিয়া তোমাৰ কাৰোবাক ভাল লাগেনে? ভালটো লাগে, বাট ভাল নাপাওঁ। তোমাক যদি কোনোবাই ভাল পাওঁ বুলি কয় তুমি কি ক'বা? সেয়ে ভাল পোৱাবোৰ সঁচা হয়নে নহয় জানিবলৈ চেষ্টা কৰিম। তোমাক সঁচাকৈ লগ পাব পাৰিমনে বাৰু? তুমি ফ্ৰী থাকিলে ক'বা। ঠিক আছে, গুড নাইট। গুড নাইট। আহিলা? এই মোৰ মামা ছোৱালী পলি। আপোনাৰ ভিডিঅ'বোৰ চাই ভাল লাগে। থেংক ইউ। ইয়াৰ নাম দীপ, মোৰ বহুত ভাল বন্ধু হয়। হ'ব ব'ল, বৰষুণ আহিব, চাকি জ্বলাই লওঁ সোনকালে। তোমাৰ মাজনী মই ভবাতকৈ সম্পূৰ্ণ পৃথক। আৰু মই তুমি ভবাৰ নিচিনা একে বুলি বুজাইছা ন? তোমাৰ মা ইমান ভাল, আমাক ইমান ধুনীয়াকৈ কথাখিনি বুজায়। অ' মোবাইলটো দেচোন, ফটো মাৰোঁগৈ। তুমি আমাৰ মাৰ চকুত বহুত ভাল ল'ৰা। আৰু তোমাৰ চকুত? মোৰ চকুত তুমি প্ৰতিটো সময়তে সপোন হয়। আৰু এটা কথাই ভাবি থাকোঁ, কেতিয়াকে জানো ডাঙৰ হ'ম সেই তোমাৰ লগত দেখা সপোনবোৰ পূৰাবলৈ। সপোনবোৰ পূৰা কৰিম দিয়া। সিহঁতি ক'ত গ'ল জানো, আমাক ইয়াতে এৰি থৈ? আহিব দিয়ক, ভয় কৰিব নালাগে। ভয় নাই কৰা, লাজহে লাগিছে চিনি নোপোৱা ছোৱালী এজনীৰ লগত এনেকৈ বহি থাকিবলৈ। মই আঁতৰি দিছোঁ, আপুনি অকলেই থাকক। কাকুদা, কিনো লগৰজনক আনিছা, বৰ অদ্ভুত ঔ। কি হ'ল, তোমাক কিবা ক'লে নেকি? ব'লা দীপৰ ওচৰলৈকে যাওঁগে। আমাৰ ছোৱালীজনীক কিবা ক'লা নেকি তুমি? চিনি নোপোৱা ছোৱালীজনীৰ লগত এনেকৈ বহি থাকিবলৈ বেয়া লাগিছিলে বুলিহে কৈছোঁ। চিনাকি কৰাই দিলোৱেচোন, কথা পাতিবা আকৌ।
হ'ব যাওঁ ব'লা ঐ দীপ পুলিচৰ ৰৈ লওক ফ্ৰেণ্ডে কিবা ক'ব আকৌ সেয়ে দূৰত আছে তাৰ ছোৱালী ফেন মই জনাত তুমিয়ে ফাৰ্ষ্ট হ'বা চাগে চিৰিয়াছলি সঁচাই সি কোনো ছোৱালীৰ লগত চিনাকি হ'বই নোখোজে ঐ ব'লা হেল্ল' গৈ পালিনে পালো হিমা আমি যাবলৈ লৈছো কাকু আহিবনে নাযায় ইয়াৰ বোলে কিবা কাম আছে হ'ব দে ভালকৈ চাই চিতি আহিবি ঠিক আছে তোমাক লগ পাবলৈ এটা দিন বাকী আছে কেনেকৈ যে পাৰ কৰোঁ মই সেই দিনটোলৈ অপেক্ষা কৰি আছো পিছে ক'তনো লগ পাম অৰিজিন ৰেষ্টুৰেণ্টত আহিবা তাত লগ কৰিলে ভাল হ'ব মোৰ লগত অৰ্পণো যাম বুলি কৈছে কি কৰিম নানিবা তোমাক অকলেহে লগ পাবলৈ হেঁপাহ আছে আৰু তাক লৈ আহিলে লাজ লাগিব নহয় ৰ'বা মই অলপ পাছত কল কৰি আছোঁ ফোন মাৰি আছিলো কি কৰি আছিলা তোমালৈ ফোন কৰিম বুলি মোবাইলটো লৈছিলোহে মাত্ৰ এটা কথা জানানে নাই আমাৰ পলিয়ে যে দীপক ফোন মাৰি থাকে সি পাত্তাই নিদিয়ে তুমি এবাৰ ক'বাচোন চা আজিকালি ভাল পোৱা ছোৱালী বহুত পাবি এনেই যিটি ছোৱালী ভাল পাই লাভ নাই আগত কি আছে কি নাই চাই ল'বি কাৰণ মা দেউতাৰ বাহিৰে আন সকলো মানুহ স্বাৰ্থপৰ হয় আগত কি সুধি ল'ম নেকি ছোৱালীজনী কি আছে কি নাই দেৱজিতে কৈছে যদি সুধিব লাগিব তেতিয়াহ'লে তই ভাল পোৱা ছোৱালীজনী কিবা চাকৰি আছে নাই ভাল শিক্ষা জ্ঞান আছে নাই সাংস্কৃতিক লাইনত কিবা টেলেণ্ট আছে নাই নে হাজাৰজনীৰ মাজত জিলিকি থাকিব পৰা কিবা সৌন্দৰ্য আছে নাই তেতিয়াহ'লে কি আছে তাইৰ অন্তৰত মোৰ বাবে সঁচা ভাল পোৱা আছে সেইখিনিক লৈ জীৱনৰ হাকুডাল একেলগে পাৰ কৰিব পাৰিম মই কিন্তু তোমাক মোৰ মনৰ কথাবোৰ ক'বলৈহে ইয়ালৈ লগ কৰিবলৈ আহিছো মনৰ কথাবোৰ ক'বা বাৰু তাৰ আগতে কিবা এটা খাবলৈ অৰ্ডাৰ দি আহোঁ তোমাৰ মনৰ কথাবোৰ এতিয়া কোৱা ঘৰতে ঢেৰ কিবা কিবি ভাবি আহিছিলো ইয়াতহে মুখৰ পৰা একো নোলোৱা হ'ল কিবা চিন্তা কৰি আছা নাই একো নাই তুমি বা মোক কি বুলি ভাবা মই নাজানো কথাবোৰ ক'লে তুমি ভাল পাবা নে বেয়া পাবা সেয়াও মই নাজানো মাথো জানো মোৰ হৃদয়ে প্ৰতিটো সময়ত তোমাক বিচাৰে মোৰ মনত তোমাৰ প্ৰতি কি আছে এইকেইদিন কথা পাতি তুমি বুজিব পৰা নাছিলা নেকি অকণমান বুজিব পাৰিছিলো হ'লেও তুমি নোকোৱাকৈ কেনেকৈনো বিশ্বাস কৰোঁ কাৰণ তুমি যে এগালমান ছোৱালীৰ চকুত ধুনীয়া মোৰ চকুত তুমি ঘৰতে আছো তোমাৰ লগত যে ছোৱালী এজনী ফটো দেখিছো কোন হয় জানো এফালে ওলাই যাওঁতে ফটো মাৰিছিলোঁ বাৰু কোনজনী বা কথা কৈছা ফটো পঠাই দিবাচোন ঠিক আছে পঠাই দিম আৰু শুনা যোন ছোৱালীৰ লগত ফটো নুঠিবা মই বেয়া পাওঁ অকল বেয়া পোৱা নে বেয়া পাওঁ জেলেছ ফিল কৰোঁ আৰু তাতকৈ বেছি ভয় কৰোঁ তোমাক হেৰুৱাবলৈ মই ক'তো নেহেৰাওঁ হেৰালে তোমাৰ মোৰ প্ৰেমৰ সাগৰখনতহে হেৰাম তোমাক যে নহয় খং উঠিলেও খং কৰিব নোৱাৰোঁ কেতিয়াবা খং কৰিবা মই শুনিছোঁ য'ত খং থাকে তাত ভাল পোৱাও বেছি থাকে তাই মোক পঢ়াব লাগে নেনে ফোনত কথা পাতি থাকিব লাগে মই মাক কৈ দিওঁ নেকি
অলপমান ৰ'বাচোন, মই কাম এটা কৰি আছিলোঁ। ৰ'বা, তোমাক মই আকৌ কল কৰিম। হ'ব। কিবা ইম্পৰ্টেণ্ট কথা পাতি আছিলা নেকি? মই চাগে ডিষ্টাৰ্বহে দিলোঁ। নাই, পাতি হ'ল। লগৰ এজনৰ লগতহে পাতি আছিলোঁ। কথা এটা গম পোৱা নে নাই? তুমি নক'লে আকৌ কেনেকৈ গম পাম? তোমাৰ মোৰ ভাল পোৱাৰ কথা গোটেই লগৰবোৰে গম পাইছে। তোমাৰ ঘৰটো গম পাইছে নেকি? ঘৰত গম পোৱা নাই। কি গম পাব লাগে নেকি? নালাগে, সময় আহকচোন, মই নিজে গৈ পাম। আজি হঠাৎ ফোন কৰিলি যে? হেৰি মানে কাকুদাৰ লগৰ দীপ যে। কাকুদাৰ লগৰ যে দীপ, তাক মোৰ ভাল লাগিছে, সেইটোৱে ক'ব বিচাৰিছ ন? ভালতো লাগে, এইকেইদিন কথা পাতি আছো। সি চাগে ভাল পাওঁ বুলি নকয়। মই কৈ দিওঁ নি বাৰু? মই নাজানো দেই, তই কথা পাতি গম পোৱা নাই নেকি? এই কি কওঁ, তই কিবা এটা কচোন, মোৰ ভয়হে লাগে। একো নাই, ভাল পাওঁ বুলি কৈ দে, যি হয় পিছত দেখা যাব। ঠিক আছে, মই ৰাখিছোঁ, মাৰ লগত এফালে যাব লাগে। হ'ব দে। মা, হ'লনে? ব'লা যাওঁ। গৈছোঁ ৰ। বা মই এইটো পিন্ধি যাম, কেনেকুৱা লাগিছে? হ'ব, ধুনীয়া লাগিছে। ঐ হেৰি নহয়, তোৰ দেখোন বাৰ্থডে পালেহিয়ে, কাকুহঁতক মাতিবি নাই? নাই মতা, সি মোক কৈছিলে টাউনৰ ফালে হোটেলত কিবা কেক চেক কটাৰ কথা। ক'লো যে মাক সুধিব লাগিব। এইবোৰ হোটেল ৰেষ্টুৰেণ্টত কৰিব নালাগে, মানুহে ভাল বুলি নকয়। যি কৰ ঘৰতে কৰিবি, সকলো থাকিব। ঐ, ছোৱালী এজনী পতাল নহয়, কাইলৈ হোটেল ৰুমলৈ যোৱা কথা ভাবিছোঁ, যাবি নি তই? যাওঁ যদি ওলাবি। হেই, মই গৈ পোৱা নাই নহয়, কাক লৈ যাম? তোৰচোন দুজনী আছে, কোনোবা এজনী লৈ ল। মই কাক নিম বাৰু? ইয়াকতো নিব নোৱাৰোঁ। মাকৰ ওচৰৰ পৰা আঁতৰাই আজিলৈকে লগেই কৰি পোৱা নাই। নেহাক কৈ চাম বাৰু, যদি যায় কাইলৈ তোক জনাম। তাইৰ লগত কথা পাতি তোক জনাম। এতিয়া যাওঁ ব'ল। বৈ কি কৰিছা? শুই আছোঁ। শুনা আকৌ, তোমাক কথা এটা ক'বলৈ আছিলে। তুমি এটা কথা নহয়, ঢেৰ কথা কোৱা। কোৱা এতিয়া কি কথা? মানে কথাটো অলপ বেলেগ। ভাত খালানে তুমি? খালোঁ, তুমি খালানে? খালোঁ অলপ আগত। শুনা না। কি শুনা না কৰি আছা? কোৱা সোনকালে। কালিলৈ লগ কৰিম বুলি ভাবিছোঁ। হয় নেকি? সেইটোকে ক'বলৈ ইমান ভয় কৰি আছা? আৰু কালিলৈ অৰ্পণেও লগ কৰিব, সেয়ে তোমাক লগ কৰিম বুলি ভাবিছোঁ। কাইলৈ লগৰজনীক ক'ব লাগিব ৰ'বা। লগৰজনীক নালাগে, অকলে আহিবা। মই অকলে ক'লৈ যাম আকৌ? মানে অৰ্পণে জিএফৰ লগত ৰুমলৈ যাব। ক'ৰ ৰুমলৈ? বুজি নাই পোৱা মই। তুমি আৰু ময়ো যাম ৰুমলৈ। হোটেল ৰুমলৈ? কেনেকৈ যাম মই? আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে, আপুনি অপেক্ষা কৰক অথবা। কি হ'ল, আজি কথা পতা নাই নেকি? নাই তাৰ ফোনটো অথনিৰ পৰা লগা নাই, কিবা নেটৱৰ্ক প্ৰব্লেম হৈ আছে নেকি? তুমিও ওলাবা, সিহঁতি 9টা বজাতে যাব। ঘৰত যদি কেনেবাকৈ গম পায় কি হ'ব? একো নহয়, গম নাপায়। গম পালে কি হ'ব? ভয়হে লাগিছে।
কাৰ লগত ৱেটিং আছে? দীপক ফোন কৰিলে ইমান ৰাতি ভাল হ'ব জানো? সিও চাগে পলিৰ লগত কথা পাতি আছে। একো গম নাপায়। 9টামান বজাত যাম, 2টামান বজাত আহি পাই যাম। তুমি ওলাবা আকৌ। মই অৰ্পণক ফোন কৰি কৈ দিওঁ তুমি যাবা বুলি। কাকু শুনাচোন, একো নহয় অ', যদি তুমি মোক ভাল পোৱা তেতিয়াহ'লে যাবা। ভাল পোৱা শপত। ভাল পালে হোটেল ৰুমলৈ গ'লেহে ভাল পোৱা হয় নেকি? নহয় অ', মই জানো ভাল পোৱা মানুহজনীয়ে বা গৰাকীয়ে অকণমান কথাত সুখ বিচাৰি পায়। সেয়ে মই বিচাৰোঁ তোমাৰ পৰা। ঘৰত যদি গম পায় তেতিয়া তুমি ৰিস্ক ল'ব লাগিব, কিন্তু মই কৈ দিছোঁ। কাকুৱে আকৌ গালি পাৰিব নেকি? পিয়াই ফোন কৰিছিলে, কেলৈ কৰিছিলে জানো গমেই নাপালোঁ। অলপ কওঁ জানো? কোৱা আকৌ, কিয় বা কৰিছিলা? ফোন কৰিছিলে। তুমি বিজি আছিলা। কি হ'ল, কিবা মনে মনে কোৱাৰ নিচিনা লাগিছে যে? মই মাৰ ওচৰৰ পৰা আঁতৰিহে কথা পাতিছোঁ। কাকু কিমানকৈ ফোন কৰি আছোঁ, সি কাৰোবাৰ লগত কথা পাতি আছে। মোৰ ফোনটো কাটি কাটি দিয়ে আৰু এতিয়া ব্লক কৰি দিছে। মই একোৱে ভুল কৰা নাই জানা আদিত। ৰ'বা নেকান্দিবাচোন, তাক তুমি কিবা কৈছিলা নেকি? মই একোৱে নকওঁ তাক, তুমি জানানে? আৰু সি বেয়া পোৱা কামো একো নকৰোঁ। তাক ফোন কৰি তুমি কিবা এটা কৰাচোন। ৰ'বা ফোন কৰিছোঁ, তোমাক জনাম। কি হ'ল? পিয়াই কান্দি কান্দি ফোন কৰিছে যে মোক। ঐ দীপ, প্লিজ তই কিবা এটা মেনেজ কৰ না। তই নেহাৰ লগত কথা পাতি আছ ন? তই কিন্তু এইটো ভাল কাম নাই কৰা। আৰু তাইক যদি তই ভাল পাৱ এনেকৈ নকন্দাবি আকৌ। আজি কিবা এটা মেনেজ কৰচোন। হ'ব দে। প্ৰিয়া তুমি কান্দি নাথাকিবা, মই তাক কৈছোঁ ফোন কৰিবলৈ, সি কিবা কামত লাগি আছে, কৰিব ৰ'বা। আৰু তাৰ বেলেগ নম্বৰ আছে নেকি? ইমান দেৰি কি কথা পাতি আছিলা? কাকুৱে ফোনটো ছুইচ অফ কৰি থৈছিলে, তাক কিবা কৰি কথা পতাই দিব কৈছে। কোৱা আকৌ, কিয় বা কৰিছিলা? বহুত কথা। হ'ব, শুনা না, শুনাচোন। কোৱা। I love you. আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। হেল্ল'। ঐ দীপ, কাকুৱে এতিয়াও ব্লক কৰি থৈছে। তুমি সোনকালে কিবা এটা কৰাচোন। মই শুই আছিলোঁ ৰ'বা, উঠি পেলাই ফোন কৰি পেলাই তাক তোমাক তাৰপৰা কৰি আছোঁ। বৰ দিগদাৰ।
কাকুৰ লগত কথা পাতি আছ নেকি? কনফাৰেন্স কৰচোন, কথা এটা আছে। কৰি আছো। ঐ দীপ, কাকুৱে এতিয়াও ব্লক কৰি থৈছে। অথনি মাৰিছিলোঁ, সি ৰিচিভ নকৰিলে কাৰণে মই তোমাক একো ক'ব নোৱাৰিলোঁ। তাৰ কিবা হৈছে, এতিয়া মোৰ হাতৰ পৰা গ্লাছ এটা পৰি ভাগিলে। মোৰ বহুত ভয় লাগিছে, তুমি কিবা এটা কৰি কথা পতাই দিয়া না প্লিজ। তুমিয়ে পাৰিবা, তোমাক নকৈনো কাক ক'ম? কিবা এটা কৰাচোন প্লিজ, মোৰ বহুত ভয় লাগিছে। অ' বা মুনু কাটিলে। প্ৰিয়াৰ ফোন কাটিলে নি? সঁচাকৈ কৈছাতো নকওঁ বুলি। নকওঁ। তুমি কোৱা কথা কিবা নুশুনাকে আছো নি? কাকুৱে নেহা নামৰ ছোৱালীজনীৰ লগত কথা পাতি থাকে। কালি কথা পাতিছিলে, আজি ক'ৰবাত লগ কৰাৰ কথা আছে। এতিয়া মই তাইৰ ফালেও কোৱা নাই, তাৰ ফালেও কোৱা নাই। কি কৰোঁ তুমি নিজে কোৱাচোন। মোক কালি ৰাতিপুৱা মাথাটো বেয়া কৰি আছে। কাকুদাই মানে প্ৰিয়াক ভাল নাপায়? মই জনাত প্ৰিয়াকে ভাল পায়। নেহাৰ লগত এনেই কথা পাতে। তথাপিও ক'ব নোৱাৰা নহয় লোকৰ মনৰ কথা। কাকুদাকচোন দেখাত তেনেকুৱা যেন নালাগে। তেনেকুৱা নাছিলে, আজিকালি এই ভিডিঅ' চিডিঅ'বোৰ বনাই ফুৰে যে, লগৰবোৰ লগ পাই তেনেকুৱা হৈছে। লগৰবোৰ তেনেকুৱা হ'ল বুলিয়ে সিও তেনেকুৱা হ'ব লাগিব বুলি কিবা কথা আছে নেকি? প্ৰিয়াইচোন তাক বহুত ভাল পায়। সিটো তোমাৰ ভাল লগৰ, পাৰিলে তাক বুজাবাচোন। দৰকাৰ হ'লে এই ভিডিঅ' চিডিঅ'বোৰ বনাবলৈ তাক এৰিব ক'বা। ঠিক আছে, এতিয়া হ'ব দিয়া, পিছবেলা লগ পাম। ঐ, ইয়াতে অলপমান ৰখাচোন দেই তোমালোক। দাদা, ৰুম এভেইলেবল আছে নেকি? আছে। আমাক 2টা লাগিছিলে। পোৱা যাব। ডকুমেণ্টছখিনি আনিছেনে? আনিছোঁ। প্ৰাইচটো কিমান হ'ব? ফাৰ্ষ্ট ৱেটাৰটো 2500কৈ হ'ব। হেল্ল', এইফালে চাবা তুমি, অলপমান আগলৈ আহি পেলানি বাওঁফালে চাবা। আমি ৰখি আছোঁ। ঠিক আছে, আমি গৈ আছোঁ। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে। অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক। जिस नंबर से आप संपर्क करना चाहते हैं वह अभी स्विच ऑफ है। कृपया कुछ समय पश्चात प्रयास करें। The number you are calling is currently switched off. Please try later. হেল্ল', কি কৰি আছা? মই গাড়ী চলাই আছিলোঁ। ৰ'বা, মই সিহঁতৰ ঘৰৰ ওচৰলৈকে গৈ আছোঁ। অকণমান পাছত সিহঁতৰ ঘৰৰ ওচৰত পাম। গৈ পালে মানে তোমাক খবৰ লৈ পেলাই জনাই আছোঁ। দি প্লিজ কিবা এটা কৰা। কালি বা না মই খাব পাৰিছোঁ না শুব পাৰিছোঁ। আৰু তুমি ঘৰত মন মাৰি থাকিব নালাগে। এটা কাম কৰিবাচোন, এই পলি অহা কথা আছে পিছবেলা পাৰ্কলৈ মোক লগ কৰিবলৈ। তাইৰ লগতে তুমিও আহি যাবা, এনেই মনটো ভাল লাগিব। কাকুৱে যদি কিবা কয়? একো নহয়, মই ক'ম নহয়, তুমি চিন্তা কৰিব নালাগে, ওলাই আহিবা। ঠিক আছে। কি হ'ল? তই আকৌ কেলে কান্দি আছ? কাকুৰ ফোনটো কালিৰ পৰা চুইচ অফ হৈ আছে। কিবা কামত সি বিজি আছে চাগে, নহ'লে ফোনটোও বেয়া হ'ব পাৰে। কালিৰ পৰা এবাৰো মাতটো শুনিবই পোৱা নাই। তই তাক
বহুত ভাল পাওঁ ন? তুমি দেউতাক বহুত ভাল পাইছিলা ন? আমি 3 বছৰ ভাল পাই বিয়া পাতিছিলোঁ। তোমাক দেউতাই একেবাৰে এৰি গ'ল, হ'লেও তুমি দুখ নকৰা। তোৰ দুখ লাগিছে বাবে চকুৰে কান্দিছ। মোৰ প্ৰত্যেক দিনাই প্ৰত্যেক মুহূৰ্ততে দুখ লাগে, কিন্তু মই চকুৰে কান্দিব নোৱাৰো। মই কান্দিলে জানো তহঁতে সহ্য কৰিব পাৰিবি? সেয়েহে মই তহঁতক দেখুৱাই সদায় হাঁহি থাকোঁ। ঐ গাটো কিবা লাগিছে, কিবা এটা খাব লাগিছিলে নহয়। খাব লাগিব ৰ, 1-2টা বজাতে থোৱা কথা আছিলে, এতিয়া 2:30 বাজিলে। থৈ পেলাই আমি 3টা কিবা এটা খাই লওঁগৈ। এতিয়া যাওঁ ব'ল, নহ'লে দেৰি হ'ব। আজি তোমাৰ লগত নকৰিবলগীয়া কিবা কৰিলোঁ। এয়া তোমাৰ প্ৰতি থকা বিশ্বাস আৰু ভাল পোৱাৰ বাবেহে কৰিলোঁ। মই সদায় আছোঁ তোমাৰ লগত, তুমি মোৰ ওপৰত বিশ্বাস ৰাখা। ঠিক আছে, যোৱা, সোনকালে যাবা। তোমালোক অহা বহুত সময় হ'ল নেকি? অলপ সময় হ'ল, আৰু যিমান সময় হ'ল সিমান সময় প্ৰায় কান্দিয়ে আছে। মই তাক ঘৰতে বিচাৰি গৈছিলোঁ। সি খুৰাকৰ বাইকখন লৈ অৰ্পণৰ লগত কিবা কামত ওলাই গৈছে বোলো। 3টা বা 4টা বজাতহে ঘৰত পাবহি। ফোনটো দেচোন। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে। অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক। जिस नंबर से आप संपर्क करना चाहते हैं वह अभी स्विच ऑफ है। তুমি এনেই চিন্তা কৰি থাকিব নালাগে, অলপ সময় পাছত ঘৰত পাবহি। সি ফোন অন কৰে আৰু তোমাক কল কৰিব। এতিয়া সেই তাতে কিবা এটা অৰ্ডাৰ কৰি খাই লওঁ ব'লা। তোমালে সৰুকে কিবা উপহাৰ এটা আনিছোঁ। তোমালে ময়ো আনিছোঁ। মই গোলাপ ফুল বহুত ভাল পাওঁ। সঁচাকে? পাওঁ। মোতকৈ বেছি? তোমাতকৈ বেছি ফুলক নহয়, মা দেউতাক ভাল পাওঁ। কি অৰ্ডাৰ কৰিলা খাবৰ কাৰণে? একো অৰ্ডাৰ কৰা নাই, তোমালোকে বা কি খোৱা? মই গম পাইছিলোঁ তই একো অৰ্ডাৰ নাই দিয়া বুলি। ধোচাকে অৰ্ডাৰ দিওঁ, খাবিনে? হ'ব দে, খাম। পলিয়ে বাহিৰৰ বস্তুবোৰ বৰ বেছিকৈ খোৱা যেন পাওঁ, অলপ কমাবা। কমাবলৈ ট্ৰাই কৰিম বাৰু। এতিয়া ধোচাৰ ভিতৰখিনি মই খাম আৰু বাহিৰৰখিনি তুমি খাবা। 4:10 হৈ গ'ল।
এতিয়াও ফোন অফ আছে। পিয়াই মিছাতে বেছি চিন্তা কৰি আছা। 10 মিনিটমান সময় চিন্তা কৰিবলৈ বাদ দিয়াচোন। মই আছোঁ নহয়, মই গধূলিকৈ যেনেকৈ হ'লেও কথা পতাই দিম। এতিয়া অৰ্ডাৰ কৰিছোঁ যি সেয়া খাই লওঁ। ঐ দীপ, তই এনজয় কৰি কৰি দিনটো ঘূৰি ফুৰিছ ন? বেলেগক কষ্ট দি ভাল কাম কৰা নাই। সোনকালে ঘৰলৈ গৈ ফোন খুলি পিয়াক ফোন কৰ। দীপ, তই কিবা এটা আইডিয়া দে না, মই কেনেকৈ মেনেজ কৰোঁ। ইমান চিঞৰি কৈছ যে অলপ লাহে লাহে কচোন। ইমানবোৰ মানুহ আছে দেখা নাই নেকি? তই ফোন কৰ গৈ পেলাই। মই কৈছোঁ তই কিবা কামত বিজি আছ বুলি, আৰু তই ফোন কৰিও তেনেকেই কবি তই কিবা কামত বিজি আছিলোঁ বুলি। হ'ব, তয়ো ঘৰলৈ যা। আকৌ যাতে পিয়াৰ পৰা মোলৈ ফোন নাহে। হেল্ল'। মা নেকি? হয়। আজি তোমাৰ ফোনটো অফ কৰি থৈছিলা বোলে? দিনটো তাইৰ অৱস্থা চাবলগীয়া হৈছিলে। 10টামান ৰোগ। অলপ কামত আছিলোঁ, সেইবাবে ফোনটো অফ আছিলে, আৰু মই তাইক ক'ব লাগে বুলিয়ে নাভাবিলোঁ। তাই তোমাক ফোন কৰিব ৰ'বা। তাই এতিয়া ধূপ ধূনা জ্বলাই আছে। ঠিক আছে, হ'ব। ময়ো অলপ আগত আহি গা পা ধুই লৈছোঁহে। তাইক কল এটা কৰিবলৈ ক'ব। ক'ত আছা তুমি? আৰু ৰ'বাচোন, এনেকুৱা কি কামত বিজি আছিলানো? মোক ক'ব নোৱাৰি? চৰি প্ৰিয়া, তুমি একদম বেয়া নাপাবা। মই অলপ কাম এটাত আছিলোঁ, আৰু ফোনটো মোৰ অফ কৰি থ'ব লগা হৈছিল, আৰু তোমাক ক'বলৈ নহ'ল। এনেকুৱা কি কামত বিজি আছিলানো? মোক ক'ব নোৱাৰি? হ'ব, তোমাৰ কাৰণে কাম ইম্পৰ্টেণ্ট নে মই ইম্পৰ্টেণ্ট? গোটেই দিনটো মোক কন্দুৱাই ৰাখিলা। অকণমানো মোলৈ মনত পৰা নাছিল? তুমি ইম্পৰ্টেণ্ট, কিন্তু প্ৰিয়া, মই জানো কিবা কাম এটা নকৰিলে আমি জীৱনটো চলিব পাৰিম? হ'ব, পৰিয়াল চলাবলৈ মানুহক বহুত বেছি একো নালাগে। এই যাচোন যা, কিবা এটা কথা পাতি আছো। কেইটামান টকাৰ কাৰণে আমাৰ ভালপোৱাবোৰ হেৰুৱাই দিম নেকি? তোমাক কোনে কৈছে আমাৰ ভালপোৱাবোৰ হেৰুৱাম বুলি? কোনো কোৱা নাই। আজি দিনটো মই কান্দি থাকিলোঁ আৰু তুমি কামত বিজি থাকিলা। মোৰ কিমান দুখ লাগিছিলে, কিমান ভয় লাগিছিলে, সেইখিনি তুমি বুজি পাইছিলা? হ'ব প্ৰিয়া, তুমি আৰু খং কৰি নাথাকিবা। আজিৰ পৰা এনেকুৱা নকৰোঁ। ৰবা দেই, মই কথা এটা পাতি আছোঁ। অকণমান দেৰিকৈ ফোন কৰিম, এফালে যাব লগা হ'ব পাৰে। ঠিক আছে, কৰিবা দিয়া। অঁ কোৱা, দীপে ফোন কৰিছিলে। আজি দীপক দিনটো অশান্তি দিলোঁ। সি বেয়াই পাইছে চাগে। কৈছেহি তুমি ফোন কৰিছিলা বুলি। সি বেয়া নাপায়। কোৱা। অৰ্পণ, শুনা, কাইলৈ মোক কাকুক লগ কৰাই দিয়াচোন, আৰু কোনো মানুহ নথকা জেগালৈ লৈ আহিবা। কিন্তু কিয়? সি মোৰ লগত বহুত উল্টা পুল্টা কৰি আছে। তোমাক আনিব কৈছো, তুমি লৈ আহিবা প্লিজ। ঠিক আছে, হ'ব দিয়া। ঐ, তহঁতি কিবা লাগিলি নাই লগা? মোক যে তাই লগালগ ফোন কৰি ইয়ালৈ আহিবলৈ ক'লে কিয়? একো নহয়, আহিব দেচোন। ঐ, তুমি মোক ভাল পোৱা নে নোপোৱা? পোৱা নে নোপোৱা? পাওঁ। যদি পোৱা, এইটো সেন্দুৰ লোৱা আৰু এতিয়াই দিয়া। তোমাৰ আকৌ এইবোৰ কি হ'ল? যদি পোৱা, দিব কৈছো দিয়া। অৰ্পণ, তুমি ভিডিঅ' বনোৱা।
দেৱজিত কোৱা মই তোমাক হোৱাটছএপত ভিডিঅ' এটা চেণ্ড কৰিছোঁ চোৱাচোন ৰ'বা চাইছোঁ অ' মা কওক খুৰী কাকুৱে কোনোবা ছোৱালী এজনীক সেন্দুৰ দিয়া ভিডিঅ' এটা দেখিলে প্ৰিয়াই এতিয়া তাই ক'ব নোৱাৰা হৈ আছে কি কৈছে সঁচা হয় জানো তাই মুখৰ একো মাতেই ওলোৱা নাই মই অকলে কি কৰোঁ বাৰু এতিয়া মই তাৰ লগৰ হয় চক খুৰী আৰু সি আজিকালি মোৰ পৰা বহুত কথা লুকুৱাই দীপ তুমি কেনেবাকৈ কিবা গম পোৱা নেকি মই 108 ফোন কৰি দিছোঁ খুৰী তাইক লৈ আপুনি সোনকালে মেডিকেললৈ আহকচোন মই গৈ আছোঁ ঠিক আছে মই গৈ আছোঁ তুমি আহাচোন ঠিক আছে গৈছোঁ খুৰী মই দৰৱকেইটা লৈ আহোঁ যোৱা সোনকালে আহিবা মোৰ বৰ ভয় লাগিছে হ'ব ডক্টৰে কৈছে খুৰী একো নহয় আৰু আধা ঘণ্টা পাছত চেঞ্জ আহিব আৰু পিয়াই আমাৰ লগত কথা পাতিব তুমি মোক এৰি থৈ আহিলা মই 3খন গাড়ী চেঞ্জ কৰি আহিছোঁ সেইটো ডাঙৰ কথা নহয় বলি কাকু পিয়া কাকু আহিব তুমি উঠাচোন কাকুৱে নাহে আৰু মোৰ ওচৰত পলি আছে মই আছোঁ মা আছে আৰু তোমাৰ ওচৰত কাকু আহি আছে কাকু নাহে আৰু মোৰ ওচৰত সি নেহাক বিয়া পাতিলে তুমি এনেই কৈছা ন কাকু আহিব বুলি নেহাই কাকুক আহিব নিদিয়ে নাই পতাও তুমি নাকান্দিবাচোন ডক্টৰ আহিছে তোমাক গালি পাৰিব মা মই কেনেকে জীয়াই থাকিম মোক মাৰি পেলোৱা ৰ'বা বাইকখন থৈ গাড়ীখন লৈ আহোঁগৈ সকলোবোৰ একেলগতে যাম হ'ব তুমি মোক বহুত ভাল পোৱা পাওঁ চাগে চাগে বুলি ক'লা যে এটা কথা বুজিব পৰা নাই নেহা তোমাক সেন্দুৰ দিয়াৰ দিনৰে পৰা মোৰ অকল ভয়ে লাগি থাকে আৰু আজিও মোৰ বহুত ভয় লাগি আছে কেতিয়াবা তেনেকুৱা লাগে ভয় নকৰিবা মই তোমাক জোৰকৈ ধৰি আছোঁ জোৰকৈ মানুহটোকে ৰাখিব পাৰি মানুহৰ মনটোক জানো পাৰি তই ইয়াতে এনজয় লৈ আছ আৰু আনফালে মৰিব লৈ আছে ইয়াৰ কি হ'ল আকৌ কেলা তই হাঁহিব আহিছ তোৰ গাত একো ভুল নাই তই বিয়াক কিয় এনেকুৱা কৰিলি হা আজি তোৰ কাৰণে কান্দি কান্দি ক'ব নোৱাৰা হৈ গ'ল মই আৰু মাকে মেডিকেললৈ লৈ আহিছোঁ আৰু তাই কৈছে তই নহ'লে হেনো তাই জীয়াই থাকিব নোৱাৰে আৰু মাকক কৈছে মোক মাৰি পেলোৱা বুলি তোক বুজাই একো লাভ নাই কিন্তু এটা কথাই জানি থ আজিৰ পৰা তোৰ আৰু মোৰ বন্ধুত্ব একো নাই দীপ তই মোক ইয়াৰ ওচৰলৈ লৈ যাচোন শেষবাৰৰ বাবে কৈছোঁ দীপ
তই মোক মাৰি পেলা, মোৰ একো ভয় নাই, কিন্তু তোৰ আৰু মোৰ বন্ধুত্ব কেতিয়াও শেষ নকৰিবি। আহা, আমি ইয়াৰ পৰা যাবলৈ ওলাইছো। অঁ খুৰী, আপোনালোক ওলাই আহক, আমি পাইছোগৈ আৰু। কাকু আহিছে নেকি তোমাৰ লগত? অঁ আহিছে, সিও আহিছে। ঠিক আছে, সোনকালে আহক।